হেল্ল' গাইজ, কি খবৰ? মই যে আপোনালোকক মই এটি নতুন ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা সকলোৱে জানেই। মোৰ ফালৰ পৰা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এটা জেগাত যাম বুলি ভাবিছিলোঁ, যোৱা নহ'বগৈ চাগে, বতৰে যিহে ৰ'দ দেখাইছে। চাই থাকোঁচোন ভিডিঅ'টো শেষলৈকে। এতিয়া কোৱা, কি খবৰ? আমি আজি ক'ত যাম বেটা, কৈ দিয়াচোন। ক'ত যাম কোৱা আকৌ, তুমি গম নোপোৱা নি? বতৰটো এতিয়া বৰষুণ নাই, বেটা ভাল হ'ল নাই? আমি যাম দেই, আমনি নকৰিবা। ওচৰলৈকে যাম, বেছি দূৰলৈ নাযাওঁ। ভিডিঅ'টো যাবলৈ ওলালোঁ। এতিয়া আমি কাপোৰ পিন্ধি যাম। মই কি পিন্ধি যাম বুলি চাবচোন দেই। এই চাদৰখন, তাৰপিছতে মেখেলাখন, তাৰপিছত এইটো ব্লাউজটো। খালি আমাৰ ওলাই হৈ গ'ল। মই চিম্পুলকৈ ওলাইছোঁ, একো ষ্টাইল কৰা নাই। চেণ্ডেল পিন্ধিছোঁ ফুলি, তাৰপিছতে খাৰু দুপাত পিন্ধিছোঁ আৰু এইফালে চনু ওলাই আহিলে। হাই কৈ দিয়া। এতিয়া যাম। এতিয়া মতা মানুহ ওলাই হোৱা নাই দেই, আমিহে ওলাই ৰেডি হৈছোঁ। কেনেকুৱা উঠিছে পিছত যাব ওলালোঁ। বেটা আহা, দেই ভিডিঅ'টো ব'লা। এজনী সেইফালে আছে, মোবাইল লৈ থকা দেখি ক'লে বোলে যোৱা আমাৰ গাড়ী নাই, আমি খোজকাঢ়িয়ে যাম আৰু। গৈ থাকোঁ ব'লা। ইমান মজা চব ধুনীয়া। বেটা হাই কৈ দিয়া, বেটা হাই কৈ দিয়া বোলে। আমি এতিয়া ক'ত যাম চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। পাই গ'লোহি মানে আমি শ্বৰ্টকাট মাৰি লৈ পেলাই ৰাস্তাই নিলোঁ। ধেৰ গাড়ী আহি আছে আৰু আজি ৰাতিপুৱা 2টা এক্সিডেণ্ট শুনিছে, মানে ভয়ো লাগে। সেইকাৰণে আমি এইফালেদি পাই গ'লোহি। জেগাটো কোনোবাইতো চিনি পাইছে। এইটো জেগাডোখৰ আমি আগত কেইবাবাৰো আহিছোঁ। মই আজি আকৌ বিষ্ণুকৰ্মাৰ কাৰণে আহিছোঁ আমি আজি। এইটো নন্দনবন হয়। নন্দনবন এইটো বিবাহ ভৱনটো ওপৰত, আৰু সেইফালে 2টা পুখুৰী আছে, দোকান এফালে আৰু পাৰ্ক আছে। তাৰ পৰা আমি বেটা খেলাবলৈ প্ৰায় আনোৱে ইয়ালৈ। চাই থাকিব দেই, মই বেটি ইয়ালৈ আহিলে খুব ভাল পায়। আজি বিবাহ ভৱনটো চাই যাম দেই। এই চাওক ফুলবোৰ এতিয়া বৰ্তমান মৰি গৈছে। আমি আগত আহোঁতে ফুলবোৰ পৰা সজীৱ আছিলে, পুৰা ধুনীয়া লাগিছে দেখিবলৈ। ঠিক আছে, কি মজা লাগিছে। মাছ আছেনে? এইখন লাচিত বৰফুকন, বৰ্ণ 1612, ডেট 1672। এইখন সেইখন ফালে ৰিজৰ্ট, নন্দনবন ৰিজৰ্ট। ইয়াত পুৰা ডাঙৰ ডাঙৰ মাছ আছে দেই। এতিয়া থাইলেণ্ড মাছ হয়। বিস্কুট দিলেহে অলপ ইভাগে নোলায়। বিস্কুট ড্ৰেগন ইয়াত নাই আগতে। এইখন ইমান মজা আছে। আগতে এটা ৱাটাৰফল আছিলে। সেইটো মই এতিয়া ফটো মাৰিব আহিছিলোঁ, ফটো মৰাও আছে, কিন্তু এতিয়াতো বৰ্তমান বন্ধ কৰি থোৱা আছে। তেওঁলোকে ভিডিঅ'টো সেইফালে চাই থাকিব। এতিয়া মাছ অলপ চাব দেই, চাই থাকোঁ ভিডিঅ'টো। আহিয়ে থাকে কুকিয়াৰ ৰান্ধাৰ পৰা মই প্ৰায় ভিডিঅ' চাওঁ তেওঁলোকৰ। এতিয়া ফাইনেলি ময়ো এটা ইউটিউব চেনেল খুলি ল'লোঁ। এতিয়া ময়ো ভিডিঅ' বনাবৰ কাৰণে ইয়ালৈ আহিছোঁ। আপোনালোকে মোকো পৰামৰ্শ দিব, আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। চাই থাকক। আৰু আমি ক'ত সোমাওঁগৈ। এতিয়া বৰ্তমান নন্দনবনলৈ আহিছোঁ। তাৰপিছত আমি ক'ত সোমাওঁ আপোনালোকে চাই থাকিব। ডাঙৰ ডাঙৰকৈ দিলে মানে পিছফালে মাছবোৰ ওলাই নাহে। ডাঙৰ ডাঙৰকৈ দিলে মানে আহিব। চবা নাই দিওঁ ৰ'বা। আইতনি কিয় ডাঙৰ ধেৰ ওলাব দিয়া। মানুহ খাই পেলাব বেটা তুমি লৈ দিয়া। এটা মই দিম দে, এইটো মই দিম। বেটা এটা দি দিয়া। সৰহকৈ দিয়া। সৰহকৈ লোৱা নাই, বেলিটো ধেৰ ওলাইছিলে আকৌ। 40 টকা বিস্কুট খাই নাই কৰিলে। বোলে বিয়া নাই বাৰু। বিয়া হ'লে মানে মই নাহোঁৱে প্ৰায়, ইমান বেটি সৰু হৈ থাকে, সেইকাৰণে মই নাহোঁ। এতিয়া আমি গৈছোঁ বিবাহ ভৱনটো চাবলৈ। ৰ'বা নন্দনবন কি মজা। ইয়ালৈ জুবিন দাও আহিছে। এতিয়া 2 বছৰ হৈ গৈছে। মই ফাংচন চাবলৈ অহা নাছিলোঁ, মানুহজন আহিছিলে। ত' দিগদাৰেই হৈ যায়। চাইনবোৰ্ড লিখা আছে কিবা ৱেলকাম। ইমান মজা লাগিছে।
এইটো জাপি কি ধুনীয়া লাগিছে বহুত ধুনীয়া ধুনীয়া বস্তু আছে জাপি ব'লা হে কোনটো ক'ত অঁ পূজা দাদা ব'লা এখন বাৰ নি হে ৰেষ্টুৰেণ্ট ভিতৰত এখন ৰেষ্টুৰেণ্ট আছে লাগিছে অঁ ক'ত ভাল লাগে অঁ এইটোৱে বৰ্তমান ইয়াত একো সাজি থোৱা সজাই থোৱা নাই বাৰু দিয়া নাই যে সেইকাৰণে অঁ সেইটোৱে বহুত ডাঙৰ হ'ল ব'লা ফাইনেলি ওপৰৰ পৰা নন্দনবনখন কেনেকুৱা লাগে চাওক ৰ'বা সেইখন মধুবন ধৰা চলো দে কি মজা লাগিছে ওপৰৰ বাগে নন্দনখন মজা লাগে চাওঁ এতিয়া বিয়া হ'লে মানে ধুনীয়াকৈ পেলাই সজায় আৰু এতিয়া বিয়াইছে নাই কি হ'ব এনেকৈ চিম্পুলকৈ চালোঁ আৰু আহিবলৈ মন আছিলে আহিলে আমি এতিয়া ফটো মাৰিমগৈ ব'লা সেইবিলাক ৰুম এইখন মজা লাগিছে বহে আহি গ'লোঁ বিশ্বকৰ্মা পূজা কৰি আছে প্ৰায় ইয়ালৈ আহিলে মানে প্ৰায় মানে পাৰ্কলৈ আহিব লাগে খেলিবলৈ তাৰমানে একো চাওঁতে মানে একো সুবিধাই দিয়ে অকল খেলিবলৈকে আহিছে চাবলৈ কিমান ভাল পাই আহিলে আপোনালোকৰ যে ল'ৰা ছোৱালী আছে আপোনালোকৰ আহিব অঁ ইয়াত এই আছে কি ধৰণে খেলি আছে ল'ৰা ছোৱালী খেলাৰ কাৰণে উপযোগী আৰু দেখোন এই ফুলবোৰ কি ধুনীয়া লাগি আছে অঁ খালি জেগাটো চফা হৈ আছে বেটা কি হ'লে শ্লাইডখন খেলিবাগে অকণমান সেইখন শ্লাইড বেছি খেলা বস্তু নাই বাৰু তথাপিতো যিকেইটা আছে সেইকেইটা উপযোগী আছে খেলা আকৌ খেলা আকৌ খেলি যা মই অকণ খেলি আহোঁ নি সেইখন অৰিলি খাবা এইকেইটা যে দেখিছে এতিয়া ৰাতি না পানী দিলে পৰা মজা লাগে সন্ধিয়া সময়ত আহিলে এইটো সেই দেখিবলৈ পাব এতিয়া আমি দিনত আহিলে কাৰণে এইটো এতিয়া চুইচটো দি নিদিয়ে আৰু পানী ওলাবলৈ ৰাতি হ'লে ধুনীয়া লাগে আমি এবেলি আহোঁতে আগতে পাইছিলোঁ তেতিয়া হেৰি কৰি দিছিলে বাৰু এতিয়া নকৰে তাই বোলে তাত কিবা এটা দেখিছে বোলে দেখাবলৈ যায় দেখোন এয়া বিশ্বকৰ্মা পূজা খেলিছে নেকি অঁ বেলেগ অঁ এইটো বিবাহ আমি চাইছিলোঁ যে এইটোৱে অঁ কিবা দেখিছিলোঁ খেলগে বুলি কৈছে কি খেলেগৈ এতিয়া কিন্তু ৱাটাৰফলটো বৰ্তমান বন্ধ আমি বেলেগতে ফটো দিছিলোঁ আপোনালোকক মই ভিডিঅ' দেখাম এইবিলাক চব ধাবা হয় ওপৰত বন্ধ হৈ আছে ইয়াত সেইবিলাক ইয়াত আগতে ৰেষ্টুৰেণ্ট আছিলে ন আমি বেলি যাই আহিছিলোঁ যে তাত হেৰি পিকে আকৌ এতিয়া বন্ধ কৰি দিলে চাওঁ এটা ফালে চাওঁ বেটি চোলাত আনি দিয়া চোলাত আনি দিয়া অঁ আচল আহিলে আকৌ চোলাত আনি দিয়া চাবি দে তই থকা এইফালে চোৱা এইফালে চোৱা এইফালে চোৱা এইফালে চোৱা বেটা বৰ ভাল হৈছে দে সেইবিলাক এতিয়া ৱাটাৰফলৰ পানী বন্ধ কৰি থৈছে আগত খাব লাগিব পিছত আজি বিশ্বকৰ্মা পূজা আগতে দোকান এখন সোমাই পিনি আগতে খাই আহিলোঁ পেট ভৰিলে আকৌ এতিয়া ক'ত হোটেলত খাম আৰু খাম বুলি আহিছিলোঁ তাৰপিছত সেইফালে চলি আছে তাত ধূপ চাকি জ্বলাই আপোনালোকে চাই থাকিব আকৌ
আপোনালোকে আহিব দেই, এবাৰ নহয় এবাৰ নন্দনকানন আহিলোগৈ। বিশ্বকৰ্মা খাই ঘৰত যিহেতু ফটো নহ'লে সেইকাৰণে আমি তাত থাকি ভিডিঅ' কৰা নহ'ল আৰু তাত মানুহো ধেৰ বহি আছিলে, ভিডিঅ' কৰিবলৈ বেয়া পালে মানুহজনে, সেইকাৰণে আমি ভিডিঅ'টো আকৌ যাওঁতেও ভিডিঅ' কৰা নহ'ল, ইমান গাড়ী চাড়ী আহি আছে, মেইন ৰোড হয়, আহোঁতেও ভিডিঅ' কৰা নহ'ল। এডোখৰ সোমাই আছে, সোমাই অহা ডোখৰত পথাৰ ডোখৰত আমি খোজকাঢ়ি আহিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।